নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ আদৰণি জনাইছোঁ আমাৰ চেনেল আসাম টেকনিকেললৈ। আজি ভিডিঅ'টো হৈছে আপুনি যদি এজন সিনেমা চাই ভাল পোৱা মানুহ হয় তেন্তে আপুনি এপ্লিকেশ্যনটো বহুত ভাল পাব, কাৰণ এইটো এপ্লিকেশ্যনৰ দ্বাৰা আপুনি বহুত কথা আপুনি জানিব পাৰিব, যিটো কথা আপুনি আগতে লোকক সুধিছিলে নাইবা আপুনি ইণ্টাৰনেটত চাৰ্চ কৰিব লগা আছিল, কিন্তু এতিয়া আপুনি মাথো কিছু ছেকেণ্ডৰ ভিতৰতে আপুনি গম পাই যাব সকলো ধৰণৰ বিতং খা খবৰ। তো জানিবলৈ আপুনি মোৰ ভিডিঅ' লাষ্টলৈকে চাই থাকিব, আৰু যদি আমাৰ চেনেলটো নতুন আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে আমি ডেইলি দিয়া নতুন নতুন টেকন'লজি ভিডিঅ' আপুনি এটাও মিছ নকৰে আৰু সকলো ভিডিঅ' আপুনি চবতকৈ প্ৰথমে পাই যাব। তো গৈছোঁ ভিডিঅ'টোৰ কাষলৈ। আপুনি তাৰ কাৰণে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো লিংক মই অলৰেডি ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া হৈছে। আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তাৰপৰা ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰিব, ইনষ্টল কৰি পেলাই অ'পেন কৰাৰ পিছত আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিব এপ্লিকেশ্যনটোত। তাৰপিছত আপুনি ছাইডত দেখিব একেবাৰে তলত এটা প্লাছ চিহ্ন আইকন। এই প্লাছ চিহ্ন আইকন আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত তিনিটা অপশ্যন আছে। ফাৰ্ষ্ট অপশ্যন আছে আপুনি যি মুভি চাৰ্চ কৰি মুভি আহি যাব, আৰু ছেকেণ্ড অপশ্যন আছে এক্টৰ্ছ, আৰু থাৰ্ড অপশ্যন ডাইৰেক্টৰ। আজি আমি কথা পাতিম এক্টৰৰ ওপৰত। এক্টৰত আৰু ডাইৰেক্টৰৰ কথা পাতি লৈছোঁ। আপুনি যদি আপোনাৰ ফেভৰেট ডাইৰেক্টৰ আছে তেন্তে সেই ফেভৰেট ডাইৰেক্টৰজনৰ নাম চাৰ্চ কৰক। আপোনাৰ চাৰ্চ কৰাৰ লগে সেই ডাইৰেক্টৰজনৰ নতুন নতুন চিনেমা কি আহিছে আপুনি সকলো গম পাই যাব। এতিয়া আমি মেইন কথা পাতিম এক্টৰৰ কথা। তো মোৰ ফেভৰেট এক্টৰ হয় অক্ষয় কুমাৰ, কিন্তু মই ইমান খাছকৈ নাজানো চিনেমাৰ কথা। তো এতিয়া নতুন চিনেমা কি আহি আছে, নতুন চিনেমা আহি আছে আপোনাৰ ৰেছ 3 হয় নহয় ইমান খাছকৈ নাজানো, মই চিনেমা ইমান বাৰ নাচাওঁ। তো ৰেছ 3 হ'ব লাগে। তো ৰেছ 3 এক্টৰ ছলমান খান। আপুনি ইয়াত দেখিবলৈ পাইছে মই ছলমান খান বুলি চাৰ্চ কৰিছোঁ, যিটো মই এতিয়া চাম ৰেছ 3 চিনেমাখনৰ কথা। তো ছলমান খান চাৰ্চ কৰাৰ পিছত মই ছলমান খানক ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে এটা আপুনি দেখি গৈছে ছলমান খানৰ চিনেমাবিলাক। ফাৰ্ষ্ট হৈছে ৰেছ 3, ছেকেণ্ড হৈছে বজৰংগী ভাইজান। তো আপুনি ৰেছ 3 ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইখন কেতিয়া 2 ঘণ্টা এণ্ড 14 মিনিটছ ট্ৰেইলাৰ একশ্যন। ইয়াত আপুনি দেখিবলৈ পাইছে ছলমান খান, ববি দেওল, অনিল কাপুৰ। তো আমি চাম অনিল কাপুৰৰ কি নতুন চিনেমা আহিছে। অনিল কাপুৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে অনিল কাপুৰৰ চিনেমা আহি গৈছে। তাৰপিছত আপুনি চাওঁ বুলি ক'লে ববি দেওলৰ চাব পাৰে। ববি দেওলৰ চিনেমা চাবলৈ ইয়াত দেখিছে বৰছাত আহিছে, আৰু ববি দেওলৰ চিনেমা অহা নাই চাগে হয়তো। ইয়াত আপুনি তেনেকৈ আপুনি আপোনাৰ ফেভৰেট এক্টৰ বা আপোনাৰ ডাইৰেক্টৰ সকলোৰে চিনেমা চাব পাৰে আপুনি নাম চাৰ্চ কৰি আহিছে নে নাই, কেতিয়া আহিছে, কি চিনেমা আহিছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পাই যায় যে এনেকুৱা এটা এপ্লিকেশ্যন আছে।